আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল কাজিৰঙালৈ আমন্ত্ৰণ জনাইছোঁ। আজি মই বনাবলৈ গৈছোঁ মৰিচা, জিকা, ৰঙালাও আৰু সৰু সৰু পুঠি মাছৰে এখন মাছৰ টেঙা তৰকাৰী। শেষত মই নেমু টেঙা কাটি পেলাই তাত দি দিম সেয়া। আৰু এতিয়া মই এইখিনি কাটি ল'ম, শাকখিনি বাছি ল'ম আৰু জিকা এখিনি কাটি ৰেডি কৰি ল'ম। এতিয়া মই এইখিনি মৰিচা শাকখিনি কাটি ল'লোঁ, ৰঙালাও আৰু জিকাখিনিও কাটি ল'লোঁ, লগতে শেষত দিবলৈ নেমু সেইখিনিও মই কাটি লৈছোঁ। আৰু এই মাছখিনি আগতে অকণ বাছি থোৱা আছিলে, এতিয়া পিছত মই মাছৰ তৰকাৰী শেষত নমাই দিম। এখন অসমীয়া থলুৱা ব্যঞ্জন মই বনাবলৈ গৈ আছোঁ। এতিয়া মই গেছটো জ্বলাই লৈছোঁ। এতিয়া মই কেৰাহীত অকণমান মিঠাতেল দিছোঁ, বেছি নিদিওঁ, মিঠাতেল বেছি দিলেও বেয়া। আমাৰ এনেও থলুৱা খাদ্যত আমি বেছি মিঠাতেল ব্যৱহাৰ নকৰোঁ। এতিয়া তেলখিনি অলপমান দেৰি গৰম হ'লে মই পাঁচফোৰণ দিম। এতিয়া মই পাঁচফোৰণ দিছোঁ। পাঁচফোৰণখিনি যেতিয়া অলপমান গৰম হ'ব, গোন্ধ ওলাব, তেতিয়া মই শাকখিনি দি দিম। এতিয়া মই শাকখিনি আৰু চব্জিখিনি দি দিলোঁ। শাকখিনি দি দিলোঁ, দি পেলাই এতিয়া মই ইয়াত অলপমান নিমখ দিম। নিমখ পৰিমাণ অনুযায়ী যিমানটো আমি জোখত খাওঁ সিমানটো অনুযায়ী নিমখ দিলোঁ। তাৰপিছতে অকণমান হালধি দিম। আৰু অন্য মছলা আমি ইয়াত ব্যৱহাৰ নকৰোঁ। ইয়াত আদা ৰচুনৰ প্ৰয়োগ নকৰিলেও হ'ব, আৰু কোনোবাই যদি দিওঁ বুলি ভাবে অকণমান দিব পাৰে। এতিয়া মই এইখন সুন্দৰভাৱে তৰকাৰীখন লৰাই দিছোঁ। সেইখিনি লৰাই দিছোঁ। আৰু আপোনালোকে অকণমান দেৰি সিজিলে, অকণমান ভাত খালে মই অকণমান গৰম পানী দি দিম। এতিয়া মই আকৌ অকণমান ভাজি লৰাই দিছোঁ। ভাজিখিনি অকণমান সিজিছে। এতিয়া মই ইয়াতে অকণমান গৰম পানী দি দিম। গৰম পানী দি দিছোঁ। গৰম পানী দিলে এতিয়া এইখিনি সিজিব। অলপমান গৰম পানী দি দিলোঁ। এতিয়া এইখিনি উতল আহিবলৈ দিছোঁ। এতিয়া তৰকাৰীখন হৈ গৈছে, প্ৰায় সম্পূৰ্ণ হৈ গৈছে। এতিয়া মই ইয়াত এই অলপমান মাছ থৈ দিছিলোঁ যে পুঠি মাছ, এই পুঠি মাছখিনি ইয়াতে দি দিম। নাভাজিলেও হ'ব, কাৰণ আমাৰ মানে কি পুঠি মাছটো একেবাৰে সৰু মাছটো, এইটো এনেই তৰকাৰীত এনেকৈ পেলাই দিলে ইয়াৰ ঔষধি গুণটো আপোনাৰ থাকি যায়, আৰু ভাজিলে তাৰ এটা যিটো গুণ থাকে সেই গুণটো নাইকিয়া হৈ যায়। এতিয়া মই এই মাছখিনি ইয়াতে দি দিলোঁ। মাছখিনি দিয়াৰ পিছত এতিয়া অলপ 10 মিনিটমান আপোনাৰ এইখিনি সিজিবলৈ দিম। আৰু এতিয়া মই কি কৰিম, ইয়াতে মই অলপমান নেমু চেপি দিম। নেমু চেপি দিলে হ'ব কি তৰকাৰীখন টেঙা হ'ব। টেঙা হ'লে আপোনাৰ খায়ো ভাল লাগিব আৰু এটা ধুনীয়া সোৱাদো আহিব। এনেও আমি মাছৰ জোল, আমাৰ অসমীয়া মানুহে আমি টেঙাটো খুবেই ভাল পাওঁ। সেইকাৰণে আমি টেঙাটো য'তেই হ'লেও দি খাবলৈ চেষ্টা কৰোঁ। তাৰপিছতে মই দুটুকুৰা দিছোঁ একে পকা নেমু, মোৰ বাৰীৰে নেমু, তাতে মই আনি পেলাই এয়া সম্পূৰ্ণ দিছোঁ। মই টেঙা খুব ভাল পাওঁ। টেঙাটো মোৰ একেবাৰে প্ৰিয়। আৰু টেঙা নহ'লে মোৰ ধৰক দিনটো ভাত মুঠি পেটলৈ নাযায়। মই টেঙা দিছোঁ। আপোনালোকেও নিশ্চয় অসমীয়া সকলোৱে বা পৃথিৱীৰ সকলোৱে এই টেঙাটো সকলোৱে ভাল পায় বুলি মই ভাবোঁ। এতিয়া মই অলপ দেৰি এখন উতল আহিবলৈ অকণমান ঢাকনখন মাৰি দিছোঁ। অলপ দেৰি উতল আহিব। উতল অহাৰ পিছতে মই গেছটো অফ কৰি দিম। এতিয়া তৰকাৰীখিনি হৈ গ'ল সম্পূৰ্ণ। এতিয়া আপুনি এইখিনি
সুন্দৰভাৱে সেই মই এতিয়া বাচনত এতিয়া এইখিনি দুটা জলকীয়া মিলাই দিছোঁ আৰু পূৰা মানে কি হেৰি কৰি দিয়া নাই, ওপৰতে পেলাই দিছোঁ জলকীয়াটো যাতে সকলোৱে খাব পাৰে। বেছি জ্বলা হ'লে কোনেও খাব নোৱাৰিব যে, সেইটো কাৰণে মই জলকীয়া দি দিলোঁ আৰু মাছৰ তৰকাৰীখন সম্পূৰ্ণ হ'ল চব। এতিয়া মই এই তৰকাৰী বাতিটোত এইখিনি দি দিছোঁ। সম্পূৰ্ণ এখন অসমীয়া থলুৱা ব্যঞ্জন, মৰিচা, জিকা, ৰঙালাও, তাতে সৰু সৰু পুঠি মাছ আৰু আপোনাৰ নেমুৰ ৰস দি পেলাই আপুনি বিলাহীও দিব পাৰে, ঔটেঙাও দিব পাৰে। যেতিয়া যি ধৰণে বনাম আমাৰ অসমীয়া খাদ্য তেনেদৰে আমি সেই বস্তু দিম। আজি মই ঔটেঙা নাই দিয়া, নেমু টেঙা দিছোঁ। ধন্যবাদ।